हेलो एवरीवन स्वागतम जानाइছো আমাৰ এটা নতুন ভিডিও লৈ আৰু আজি আমি আহিছো ঢেকিয়াজুলিত থকা চিৰাজুলি সত্ৰলৈ আৰু এইখন হৈছে আপোনাৰ চিৰাজুলি সত্ৰৰ ভিতৰ ভাগ তো আমি মন্দিৰৰ বা সত্ৰটোৰ ভিতৰত গৈ আপোনালোকক সকলো দেখুৱাম তাৰ আগতে আহক আমি গেটখন চাই লওঁ তো আমি আহি পালো চিৰাজুলি সত্ৰ আৰু এইখন হৈছে চিৰাজুলি সত্ৰৰ মেইন গেট ইয়াতে লিখা আছে শ্ৰী শ্ৰী ৰঘুনাথ সত্ৰ ইয়াক চিৰাজুলি সত্ৰ বুলি কিয় কয় মানে এই জায়গাখিনিৰ নাম হৈছে চিৰাজুলি আৰু মেইন সত্ৰখনৰ নাম হৈছে ৰঘুনাথ সত্ৰ তো এইখন হৈছে মেইন গেট তো বলক ভিতৰলৈ আমি সোমাই যাওঁ গুৰুজনাই কৈ গৈছে কলি ধৰি নাম শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ কুকুৰ শৃগালৰ ৰুৱাত মাতো আছে গুৰুজনাই কৈ গৈছে কলি ধৰি নাম শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ কুকুৰ শৃগালৰ ৰুৱাত মাতো আছে নামৰ মালা গাথি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰি নাম কি যে সুমধুৰ এই হৰি নাম গুৰুজনাই কৈ গৈছে কলি হৰি নাম শাস্ত্ৰতো লিখা আছে নামে সে কল্যাণ কুকুৰ শৃগালৰ ৰুৱাত মাতো আছে ৰাম নামৰ মালা গাথি কৰা নিজ কাম গোপাল গোবিন্দ লোৱা হৰি নাম কি যে সুমধুৰ এই হৰি নাম নিৰাকাৰী প্ৰভু আছে সবাৰো আত্মাতে লোকতাৰণৰ হেতু গুৰুজনাই ক'লে যত জীৱ তত শিৱ ইটো চৰাচৰ চৰণে পৰিয়া সবা কৰিবা প্ৰণাম গুৰুবাণী মুখে লৈয়া বোলা ৰাম ৰাম ঐ গোপাল গোবিন্দ লোৱা হৰি নাম বন্ধুসকল এইখিনিতে কথা এটা কৈ দিওঁ যদি আপোনালোকে ইয়াতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব খোজে তেন্তে ঘৰৰ পৰাই সকলো যা যোগাৰ লৈ আনিব লাগিব আৰু ইয়াতে থকা ভকতসকলে সকলো বনোৱা মেলা কামখিনি কৰিব কিন্তু ইয়াতে অকল নিৰামিষ হ'ব কোনো দূৰতকৈ হ'লেও আপোনালোকে মাছ মাংসৰ ব্যৱস্থা কৰিব নোৱাৰে খিচাৰি হওক বা নহ'লে নিৰামিষ ভাত হ'ব ইয়াতে তো আহিব পাৰে টাউনৰ পৰা ঢেকিয়াজুলি টাউনৰ পৰা অলপ আঁতৰত হয় যিটো কাৰণে বহুত শান্তিৰ পৰিৱেশ ইয়াতে দেখিবলৈ পাইছে একো গাড়ীৰ হাই হুল্লা নাই বহুত ধুনীয়া পৰিৱেশ এইফালে আপোনাৰ সৰুকৈ এটা পুখুৰীও আছে আৰু মানে ইয়াতে বহি কেনে আপোনালোকে পূৰা চিল মাৰিব পাৰিব আৰু তো আহিব পাৰে চিৰাজুলি সত্ৰ বুলি ক'লে ঢেকিয়াজুলিৰ পৰা গাড়ী বা টমটমবোৰে লৈ আনিব এবাৰ আহি চাব তো বন্ধুসকল আমি
প্ৰসাদ গ্ৰহণ কৰিলোঁ আৰু আমি ইয়াতে কোনো ধৰণৰ আহাৰৰ ব্যৱস্থা কৰা নাই। তো এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ। যদি এইখিনিলৈ ভিডিঅ'টো চালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে এটা নতুন ঠাইত। তেতিয়ালৈ বাই বাই বন্ধুসকল। গুৰু ধৰ্ম জানা বান্ধৈ সকলো সমান ৰাখিব